ৰঙা নদীৰ পাৰত উদ্যমী শিক্ষিত নিবনুৱা যুৱকসকলে ইয়াত প্ৰতি বছৰৰ ছমাহ একেৰাহে একেদকলে ইয়াত খেতি বাতি লগাই আছে, বাৰী পাতি আছে। বাৰীত বিভিন্ন ধৰণৰ শাক পাচলি ইয়াতে একেদকলে প্ৰডাকশ্যন কৰি আছে। বিভিন্ন ধৰণৰ শাক পাচলি প্ৰডাকশ্যন কৰি একেদকলে ইয়াতে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। একেদকল আৰ্থিকভাৱে ইয়াতে উপাৰ্জন কৰি আছে। আৰ্থিক উপাৰ্জন কৰি একেদকলৰ বাৰী পাতি এই উপাৰ্জনৰ পৰা পৰিয়ালবিলাকক খুব সুন্দৰকৈ ভৰণ পোষণ দি আছে। একেদকলে ইমান মেহনত কৰে, ৰ'দ বৰষুণ নেওচি পিনি গোটেই ছমাহ জুৰি ইয়াতে একেদকল বাৰীতে ন্যস্ত হৈ থাকে। বিভিন্ন ধৰণৰ আপুনি ইয়াত শাক পাচলি পাব, কবি, লাই, লাও, কোমোৰা, চিয়াল, জলকীয়া, বেঙেনা, ভেন্দি, বিভিন্ন ধৰণৰ নহৰু, পিঁয়াজ, মানে বিভিন্ন ধৰণৰ আপোনাৰ আলধিলৈকে আপুনি যেনেকুৱা ধৰণৰ শাক পাচলিৰ প্ৰয়োজন হয় ইয়াতে আপুনি বিভিন্ন ধৰণৰ শাক পাচলি ক্ৰয় কৰিব পাৰিব। মৰাঙে 12 মাহে ইয়াতে আমাৰ ৰঙা নদীৰ পাৰত একেতে ৰবি শস্যৰ খেতি 12 মাহে কৰি থাকে। আহি গজি উঠিছে, খুব ধুনীয়াকৈ যতনাই উঠোৱা হৈছে। এইটো পেজবিনৰ খেতি। ইয়াত আপোনালোকে দেখিব পিঁয়াজ আৰি শাৰীকৈ লগাই থোৱা আছে। বটিয়াই চাইডে আছে লাই শাক ডাঙৰ হৈছে, খাব পৰা হৈ গ'ল। ইয়াতে অলপ আগত আছে আপোনাক কবি। এনে খেতিটো কৰিব পৰাকৈ ইনকমটো হয়নে? আয় ব্যয়টো কেনেকুৱা ধৰণৰ হয়? ঘৰখন চলাব পৰা? আয় ব্যয়টোতো যথেষ্ট চলাব, আয় ব্যয়টো হয়, কাৰণ যিহেতু ইয়াৰ পৰাই আমি ঘৰখনৰ উপৰিও আমাৰ ল'ৰা ছোৱালীকো তেনেকৈ প্ৰাইভেট স্কুলত পঢ়াব পাৰিছোঁ। মানে হয় নিজেও পাৰিছোঁ, নিজেও তেনেকৈ চলিব পাৰিছোঁ আৰু ল'ৰা ছোৱালীকো তেনেকৈ পঢ়াব পাৰিছোঁ। হয়, ধুনীয়া কথা। একেদখল খুব মানে উদ্যমী, লাগি থাকে। ছমাহ বুলি কৈছে, ছমাহে লাগি থাকে। ছমাহ ভাৰী খেতিত খুব কষ্ট কৰি ৰ'দ বৰষুণ নেওচি পিনি একেদখলে পূৰা মানে মেহনত লগাই আছে। ইয়াত আপুনি দেখিব গাজৰ, কবি, ফুলকবি, বন্ধাকবি আৰু এইফালে ভেন্দি নেকি, ভেন্দি লগাই আছে। চিয়াল, তেনেকুৱা ধৰণৰ চিয়ালো এন্ধালি লাগি আছে। ইফালে ৰঙালাও গুটি মেলিছে। তেনেকুৱা ৰঙালাও, জাতিলাও, বিভিন্ন ধৰণৰ লাই শাক, কবি, আপুনি যি লাগে ইয়াতে প্ৰডাকশ্যন হয়। নহৰু, পিঁয়াজ, নানান ধৰণৰ। ইয়াতে আমি আৰু এজন উদ্যমী যুৱকৰ পৰা আমি তেখেতৰ কথা জানিব বিচাৰিম। কি ক অকণমান কৈ দিয়াচোন। এনেই বছৰটোত কেইমাহ খেতি কৰা হয় আৰু কি খেতি কৰে? খেতিটো কৰি আপুনি কেনেকুৱা ধৰণৰ ঘৰখন চলাব পৰা হয়গৈ নহয়? আমাৰ এইটো খেতি কৰা মানে ছমাহ খেতি হয় মানে। হয়। আৰু ছমাহ আমাৰ এই আগষ্ট মাহৰ পৰা ষ্টাৰ্ট কৰি ইয়াত। হয়। ষ্টাৰ্ট কৰি ফাৰ্ষ্টত আমি কচু হয়। কচু খেতিটো উটাই মেলি তাৰপিছত মূলা শাক এইবিলাক বেচি মেলি তাৰপিছত লাও, জাতিলাওবিলাক লগোৱাই আৰু লাই চাই লগাওঁ। এতিয়াও হেন্দালি লাও লাগি আছে, বেপাৰীয়ে লৈ গৈ আছে। গৈ আছে মানে কমেও জাতিলাও 40,000ৰ ওপৰত এতিয়ালৈকে বিক্ৰী কৰা হ'ল। হয়। তাৰপিছত লাই আগত 30,000 মান বেচিলোঁ মই। হয়, আগতীয়াকৈ। এইগৰাকীও এজন শিক্ষিত নিবনুৱা। একেতে এতিয়া বাৰীত লাগি আছে। চাওক ধুনীয়াকৈ আলুবিলাকক মানে কিবা কৰি আছে, চাফ চিকুণ কৰি আছে। আলু পুৰঠ হ'বলৈ হ'ব। একেতৰ পৰা আমি কিছু কথা জানিম। তোমাৰ এই বাৰীত যে লাগি আছা, বাৰীৰ বিষয়ে তুমি কোৱাচোন। খেতি বাতিত লাগি আছা, চাকৰি এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই, তাৰ বিষয়ে কোৱাচোন। খেতি কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হৈছে? আলু কি লগাইছা বাৰীত? বিশেষকৈ আলু আৰু লাই, মূলা। হয়, তেনেকৈ লগাইছোঁ। আমি এইটো জানিব বিচাৰিম, এই ছমাহ খেতি কৰি তাৰ আয় ব্যয়টো উপাৰ্জন কেনেকুৱা হয়? লাভ লোকচানটো অকণমান কৈ দিয়াচোন। লাভ লোকচান মানে লাভটোতো যথেষ্ট হয়। কেতিয়াবা লোকচান হয় প্ৰদূষণৰ পৰা, আমাৰ হয়, বৰষুণ কিবা কিবি হ'লে, পানীৰ পৰা তেনেকৈ আমাৰ কেতিয়াবা লোকচানো হয়। কেতিয়াবা হৈ যায়গৈ মানে, যিটো লোকচান এইটো আমাৰ কামানি হৈ যায়গৈ। হয়, লাভটোতো ঠিকেই থাকে বাৰু। হয়। এগৰাকী আমাৰ ব্যৱসায়ী আছে। এই ব্যৱসায়ীজনো অফল ব্যৱসায়। একেতে ইয়াৰ পৰা কি ক্ৰয় কৰিছে অকণমান কৈ দিয়াচোন। কেনেকুৱা ধৰণে ইয়াৰ পৰা কি মানে শাক পাচলি পোৱা হয়? মইতো এতিয়া চবেই নি আছোঁ। এতিয়া বৰ্তমান যিবিলাক নাই হোৱা, যেনে ওলকবি হোৱা নাই, ফুলকবি হোৱা নাই, হ'ব বনাই আছে লাহে লাহে। এতিয়া লাই, লাও
আৰু ৰঙালাও, হয় এই মূলা, হয় কোমোৰা এইকেইটাই নি আছোঁ। বুলি ইয়াত লগাইছে আমি ইয়াত লগাওঁ মূলা, লাই, ওলকবি, আলু, ৰঙালাও, ভেন্দি, জিকা। আপোনালোকে কি চব্জি উঠাই আছে? সৰিয়হ। এতিয়া ইয়াৰ পৰা ক'ত ক'ত লৈ যাবগৈ? লখিমপুৰ টাউন ন? পহুমৰা লৈ যাব। আপুনি এই 12 মাহত কেইমাহ কৰে ইয়াত খেতিটো? 12 মাহত প্ৰায় বছৰটোৱে কৰোঁ ধৰক আৰু। হয় 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 মানে হেৰি যে এই পানী হয়, পানী হয় পানী হোৱাৰ কাৰণে কিছুমান ক্ষতি হয়। হয়। আলু ৰঙালাও লগাইছে নাই? আলু লগাইছোঁ, আলু হৈ কেনে? আলু হয়, ৰঙালাও ৰঙালাও হয়, জাতিলাও লগাইছে নাই? জাতিলাও লগাইছোঁ, মোৰ কিন্তু অলপ বগোৱা নাই, পুলি হৈ আছে। হয় বাৰু ঠিক আছে। এইটোৰ পৰা আপুনি স্বাৱলম্বী হৈ এইটো ঘৰখন আপোনাৰ নি? হয় হয়, ঘৰখন মোৰ, ইয়াত অকলে আপুনি থাকে? অকলে থাকোঁ। আপোনালোকে লাই ছিঙি আছে ন? ক'ত ক'ত লৈ যাবগৈ? চিলনিবাৰী যাব। পুৰণা ব্যৱসায়ী এখেতে ইয়াৰ পৰা কি লয় এইটো আপুনি কওক। জাতিলাও, আৰু লাও, আৰু কোমোৰা। লাও পোৱা নাই? মানে শাকৰ পৰা লৈ লাওলৈকে যিমান পাৰে যি পাৰোঁ চব লৈ যাম। আপুনি ক'ত লৈ যাবগৈ এইটো চব্জিখিনি? চব্জি হাতী ৰুমত লৈ যাম।